হেল্ল' নমস্কাৰ আদাব সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কিন্তু মই ভালে নাই। আজি গোটেই দিনটো বেকাৰ, আৰু বেকাৰ থাকিলে মই কাম কিছুমান উলিয়াই লওঁ। আজি ভাবিলোঁ কি কাম উলিয়াই ল'ম। যেনেকৈ ধৰি লওক ছবি আঁকো। আগতে স্কুল বন্ধ থাকোঁতে ছবি আঁকো। এইটোতো ছবি আঁকিবলৈ ছবি অকলে আঁকো, অকলে চাওঁ, কোনেও নাচায়। আগতে বাইদেউহঁতে চাই দিয়ে, ছাৰহঁতে চাই দিয়ে। এইটোতো ছবি চাবলৈও মানুহ নাই। কি কৰিম? আগৰ পুৰণা স্কুলৰ দিনলৈ মনত পৰিলে, সেইকাৰণে কি কৰিলোঁ, ঘৰতে এটা আমি পেলনীয়া বস্তু এটা আছিলে, সেইটো পাই পেলাই ধুনীয়াকৈ আৰ্ট কৰি দিলোঁ। যেনেকৈ ধৰি লওক এই যিটো পেলনীয়া বস্তু, সেই বস্তুটো দি মই সজাই পৰাই ধুনীয়াকৈ আৰ্ট এটা কৰি দিলোঁ। এতিয়া মই আপোনালোকে সেইটো দেখাম আৰ্টটো। সেইটো হ'ল মানে কি, আমুল কুল যিটো আমি খাওঁ, সেইটো যিটো বটল, সেই বটলটো আমি পেলাই দিওঁ। ময়ো পেলাই দিছিলোঁ আগতে, কিন্তু তাৰপিছত মোৰ পেলাবলৈ এবাৰ মন নগ'লে। মোৰ বোলো ইয়াক কিবা এটা কৰোঁ নতুন। তেনেকুৱা বটল কিনিবলৈও পায়, কিন্তু মই আৰু ভাবিলোঁ কি এইটো পেলাই দিয়াতকৈ মই এটা কামতে লগাই দিওঁ। আজিকালি এনেও বহুত বস্তু মানুহে পেলনীয়া বস্তুৰ পৰা বনায়, ময়ো বনাওঁ। তো বটলটো হ'ল এইটো খালী বটল। ইয়াত বাৰু এতিয়া মানি প্লেণ্টৰ ডাল এটা আছে, কিন্তু একচুৱেলি বটলটোতো এনেকুৱা হৈ যায়। তাৰপিছত মই বনাই মেলি কেনেকুৱা কৰিলোঁ জানে? এনেকুৱা কৰিলোঁ। টিং টিটিং টিং টিটিং টিং টিটিং। ইয়াত গ্লিটাৰ পেপাৰ আছে ওপৰত, তলত এটা পেপাৰ আছিলে। আগতে কি আছিল জানো, নামটো পাহৰি গ'লোঁ। মোৰ ওচৰত আছিলে, মই সেইটো কাটি মেলি ধুনীয়াকৈ ডিল টাইপ বনালোঁ। বনাই পেলাই ইয়াত চিপকাই দিলোঁ ফেভিকল দি। এইটোতো ৰখি গ'ল। তাৰপিছত তাৰ ওপৰত গ্লিটাৰ পেপাৰটো লগাই দিলোঁ। তাৰ ওপৰত এইবোৰ মণি লগাই দিলোঁ। এতিয়াতো কিবা এটাতো কামত আহিছে। টিং টিটিং টিং। এইটো মই বনাওঁতে দেখাবলৈ নহ'ল আপোনালোকক, কিন্তু নেক্সট বাৰ বনালে মই দেখাই দিম বাৰু। কিন্তু এইটো মই এতিয়া এনেই নকৰোঁ। ইয়াত মই মানি প্লেণ্টটো ভৰাই থ'ম। ডাল এটা হ'লেও দেখিবলৈ ভাল লাগিব দিয়কচোন। মোৰ হ'লেও মনটো ভাল লাগিব। মানি প্লেণ্টজোপাও ভাল পাব যে মোক ইমান ধুনীয়া এটা মানে জিক-জাক বস্তু লাগি থকা বস্তুটোৰ ভিতৰত ভৰাই থৈছে। এতিয়া মই ইয়াৰ পৰা ইয়ালৈ নিম, মানে এইটোৰ পৰা এইটোলৈ নিম। হৈ গ'ল। মানি প্লেণ্টজোপা মানে ডালটোতো হ'ব, দেখিবলৈ ভাল লাগে, আৰু ইও থাকিও ভাল পাব দিয়কচোন। মোক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, হয়নে নহয়? সকলোকে মই এতিয়া বাই বাই দিছোঁ। এইটোকে দেখালোঁ। নেক্সট টাইম আকৌ কিবা এটা বনালে আকৌ দেখাম। কিন্তু মোৰ দিনটো বহুত বেকাৰ গ'ল, সেইকাৰণে মই এইখিনিকে কৰি কিন্তু এটা দিন কিন্তু সম্পূৰ্ণ গুচি গ'ল। এইটো ধুনীয়াকৈ বনাই মেলি কিবা কিবি কৰোঁতে ধুনীয়াকৈ এটা দিন গুচিয়ে গ'ল, আৰু মুঠতে বহুত দেৰি গুচি গ'ল। আপোনালোকেও এনেকৈ কৰিবচোন, কিবা কিবি নিজৰে ভাল লাগিব। ইটো সিটো কথাত এনেই লাভ নাই। এইবোৰকে কৰিব, কমচে কম মাইণ্ডটো অকণমান ধুনীয়া হৈ থাকিব, ভাল হৈ থাকিব মানে।